হাই গাইজ, আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ দীপাঞ্জলীয়ে কেনেকৈ শাকৰ চাটনি বনাই। ইয়াৰ শাক তুলি আছে, তুল ইয়াৰ পালেং শাক তুলি আছে, পালেং শাক, ধনিয়া, মূল আৰু লাই শাকৰ আজি আমি চাটনি বনাম। ইয়াৰ ধনিয়া তুলি আছে দীপাঞ্জলীয়ে। এতিয়া ধনিয়া তোলা হ'ল, এতিয়া তুলিব আমাৰ লাই শাক, লাই শাকৰ চাটনি, লাই শাকৰ ধুনীয়া চাটনি বনাব। আপোনালোকেও খাব পাৰিব, যদি আপোনালোকে আহে নিশ্চয় খাব পাৰিব। অলপ বেছিকৈ লওঁ। লাই শাকখিনি গজিবলৈ আৰম্ভ কৰিছে, ভালকৈ ডাঙৰ হোৱা নাই, তথাপিও অলপ অলপ উঠাই আছোঁ খাবৰ কাৰণে। এনেকৈ সৰু সুৰাকৈ আমি ঘৰতে অলপ শাকৰ খেতি কৰিছোঁ, আপোনালোকক এইটো যে দেখাই থাকিম। এনেকৈ আমি শাকখিনি তুলি আনি এতিয়া ধুবলৈ আনিছোঁ। এনেকৈ শাকখিনি তুলি অনাৰ পাছত এনেকৈ ধুব লাগে, ভালকৈ এনেকৈ ধুব লাগে। গাইজ, এতিয়া আমি ভাত পানী খালোঁ, এতিয়া আমি যাম চুঙৰ পাৰত। আপোনালোকে চাই থাকিব মোৰ ব্লগটো। এতিয়া বাইদেউহঁতৰ ঘৰ পালোঁ আহি, আজিৰ কাৰণে বাই বাই।